হেল্ল' সকলোৰে খবৰ ভাল নাই, মোৰো ভাল। মই আজি আহিছোঁ মামাহঁতৰ ঘৰত আহিছোঁ, কালি আহিছোঁ। আজি আমি বিহু খাবলৈ আহিলোঁ, বহুত জোৰকৈ মাতি আছে, সেইকাৰণে আহিব পৰা নাছিলোঁ লকডাউনৰ কাৰণে। আজি আহি গ'লোঁ, ভিডিঅ'টো সকলোৱে চাই থাকক। খানাও চলি আছে বাহিৰত, ভিডিঅ'টো সকলোৱে চাই থাকক। পাকঘৰত ডাঙৰ মামী মাছ ভাজি আছে, মাছ ভজা হ'ল। এইবাৰ কি ৰান্ধিব ডাঙৰ মামী? খাদ্য বনাব এইবাৰ বোলে। মাংস মাছ দবি দিছে, মাংস এয়া লোকেল মাংস আৰু তাতে চলি আছে আইটেম। তাই দেখুৱাই থাকোঁ পিছপাত তাতে খানা চলি আছে মানে মাছ ভজা, তাৰমানে দেখুৱাই থাকিবা ভিডিঅ'টো আকৌ চাই থাকক। ইয়াত সৰু মামীও মাছ ভজা হ'ল, মাছ ভজা আৰু মাংস আছে। এইটো কি মাংস? খাহী মাংস। এইটো আমাৰ সৰু মামী, ইফালে চাই দিয়া সৰু মামী। এইটো খাহী মাংস আৰু এইটো হাঁহ মাংস। এইটো হাঁহৰ মাংস আৰু চাহ কৰি আছে। ইয়াতে মাংস বনাই আছে। এই কি মাংস? এই ব্ৰইলাৰ অলপ হাঁহৰ মাংস নাখাওঁ কেইজনক লাগি ব্ৰইলাৰ অলপ এইটো ডাঙৰ পেহী আমাৰ। হাই এইটো পেহা। চিনি নাই পোৱা যে। এইটো খুৰা। এইটো মাদলেনি। মোৰ পিছফালে কেমেৰামেনটো দেখুৱাই আছোঁ, কাই ধৰি আছে কেমেৰা। এইটো মাদলেনি অকলে চিনি পাই, হাতত আহিছোঁ মোৰ ডাঙৰ মামাৰ ছোৱালীটো, তাইও ইউটিউব কৰে। নমস্কাৰ কৈ দিয়া। নমস্কাৰ। ৰজাৰ মা ক'ত গ'ল? ৰজাৰ মাৰ কাৰণে আঞ্জা বনাই চাই আছে। আঞ্জা বনাই চাই আছে, মাতাছো যায়। তুমি ক্লাছ কিহত পঢ়ি আছা? ক্লাছ 5ত। ঘৰ ক'ত? আখৰাত। আপোনালোকে যদি এইক লগ কৰিব খোজে আখৰাত আহি যাব, ৰজাৰ মাক আৰু এইক লগ পাব আপোনালোকে মাদলেনিক। কিয় আহি নাপালক নেকি? নাই, তাইৰ অলপ দেৰি হ'ব, তেনে খাই আছে কিবা কিবি। তাই খাই থাকাই বন্ধ হৈছে নেকি? মাদলেনি ছোৱালী না তপলা তাৰমানে। এইটো আমাৰ মামাহঁতৰ আইতা, আমাৰ হাঁহি থাকে তাৰমানে, সেইকাৰণে হাঁহি উঠি গৈছে, কাই বেয়া নাপাব দেই। এইটো ৰজাৰ মাক। নমস্কাৰ। তুমি কিহত পঢ়ি আছা? মই 5ত পঢ়ি আছোঁ। 5ত। ঘৰ ক'ত? মই আখৰাত চকত। মাদলেনি আৰু ৰজাৰ মাকক লগ কৰিব আহিলি আখৰাত চকত আহি যাব আপোনালোকে সকলোৱে না? হাই।